ঠিক আছে হয়নে তাহলে কি হ'ল জুইটো লাগিলে কম্পকে ঢাকি দিলে নুমাই গ'ল কিয় নুমাই গ'ল অক্সিজেন কাটা হৈ গ'ল সেইকাৰণে জুইটো নুমাই গ'ল যিটো নিশ্চয় নোমালে এইটোৱে মানে পানী তেতিয়া ঠিক আছে বৰ্ডত যদি বা কাৰেণ্টৰ বৰ্ডত যদি জুই লাগে তেতিয়াও আপুনি বৰ্ডত জ্বলি আছে প্লাষ্টিক যেতিয়া ওপৰত আমাৰ প্লাষ্টিক থাকিব নহয় প্লাষ্টিকটোত যদি লাগি আছে তেতিয়া আপুনি বৰ্ডখনলৈ টুৱাই লৈ খুৱাব পাৰিব আপুনি টুৱাই পিনি মাৰি দিব সাধাৰণতে আমাৰ গাঁও হেৰিবোৰত আমি গাঁও সমাজবোৰত এতিয়া চাইছোঁ আমাৰ গাঁৱৰ টাউনটো ইমান ডাঙৰ নহয় গাঁও সমাজবোৰত ৰান্ধনীশালত গেছ চিলিণ্ডাৰৰ পৰাই জুই লাগে মানে আপোনালোকৰ নিজৰ অকণমান আপোনালোক মানে আমাৰ বা আপোনালোকৰ নিজৰ অকণমান ভুলৰ কাৰণে আমি অন কৰি মেইন চুইচ অন কৰি থৈ দিছোঁ ভাত হ'ল কুকাৰে হুইচেল মাৰিলে অকল হেৰিয়ত গৈ পিনি অফ কৰি দিলোঁ আমাৰ কি কয় ষ্টভত গেছৰ আৰু যদি বন্ধ আছে বন্ধ থাকিলে এতিয়া চুইচ বৰ্ডৰ চুইচ লাগিব নালাগে চুইচটো দিলে আচলতে আমাৰ বৰ্ডত আপুনি চুইচটো দিলে স্পাৰ্ক হয় জুই এই গেছ যেতিয়া লিক হৈ থকাৰ পাছত জ্বলিবলৈ মানে সেই স্পাৰ্কটোৱে যথেষ্ট তাতকৈ কাৰণ আমাৰ লাইটাৰটো বেছি নহয় অকণমান এটা বিল হৈ যায় তেনেকুৱা এইটো আপোনালোকে বিশেষকৈ জ্বলোৱাৰ পাছত মানে এইটো বহুত প্ৰেছাৰ প্ৰেছ কৰি পিনি চিলিণ্ডাৰটোত গেছ ভগোৱা থাকে ইয়াক সেইকাৰণে ওলাই আহি জুইটো ওলাই যেতিয়া আহে ওলাই আহোঁতে সি বহুত প্ৰেছাৰত ওলাই ঠেলি অনাৰ কাৰণে জুইটো চাব এতিয়া জুইটো কেনেকৈ নুমাই আমাৰ টেকনিকটো দেখুৱাই দিব কিন্তু আপোনালোকে যিটো পদ্ধতি দেখুৱাই আছে সেইটো চাই আছোঁ এইটো প্ৰথম দেখুৱাই দিছোঁ বাৰু জুইটো এনেকৈ জ্বলি আছে চিলিণ্ডাৰটো জ্বলি আছে এতিয়া জুই একদম বেছি ভয় খাইছে আপোনালোকে কেনেকৈ কি কৰিব উপায় নাই ধৰি পিনি টানি দিব নোৱাৰে এতিয়া গৰম হৈ যাব আপোনালোকে বেক চাইডে যাওক গৈ পিনি ইয়াত অফ কৰি দিয়ক আৰামছে জুইটো নুমাই গৈছে এই যে কৈছিলোঁ অক্সিজেন নাই মানে অক্সিজেন নাপায় অক্সিজেনটো নোপোৱাৰ কাৰণে জুইটো নুমাই গ'ল প্ৰেছাৰ ওলাইছে খালি আপোনালোকে এইটো কাম নকৰিব নুমুৱাবলৈ গৈ পিনি বোলে এইফালৰ পৰা সেইখিনি কেতিয়াও নুমুৱাব আগফালৰ পৰা কেতিয়াও নহয় এইটো বেক চাইডৰ পৰা গৈ পিনি পিছফালে আঙুলিটো দিয়ক মানে ই প্ৰেছাৰত সোমাই থোৱাৰ কাৰণে ইয়াৰ পৰা 2 ইঞ্চি মানৰ আঁতৰত জ্বলি আছে আঁতৰতহে জ্বলি আমি কিন্তু ভয় খাওঁ কেলৈ চালা জ্বলিলে এইটো কি হ'ব এতিয়া মানে এনেকুৱা আমি ভয়হে খাওঁ ইয়াত নহয় আচ্ছা এইটো ৰেগুলেটৰ জ্বলি থকা নাই যেনিবা যে ৰেগুলেটৰৰ পৰা পাইপডালো জ্বলি আছে ঠিক পাইপডাল লাগি আছিলে তাৰমানে আপোনাৰ সেয়া পাইপডাল জ্বলি পিনি সেইটো এৰি গ'ল তাতো আপুনি এই পদ্ধতিটো ব্যৱহাৰ কৰি আঙুলিটো দি বন্ধ কৰি জুইটো নুমুৱাব পাৰিব এইটো যাৰ সাহস আছে সি সেইটোৱে কৰিব পাৰিব কিন্তু যাৰ সাহস নাই সেইটো চেষ্টাও কৰিব দেখাব খালি আপোনালোকে এইটো আকৌ আপোনালোকক দেখাইছোঁ প্ৰেক্টিচ কৰি চাওঁ বুলি কেতিয়াও নাভাবিব সেইটো কাম কেতিয়াও ভুল নকৰিব যেতিয়া ডেঞ্জাৰ চিটুৱেশ্যন হ'ব তেতিয়া আপুনি কৰাটো কৰক আপুনি নকৰিবলৈ সাহস আছে সি সেইজনে কৰক কিন্তু যদি আপুনি ভাবে যে আজি চলাৰ মই গধূলি তাত দেখুৱাইছিলে দেখোন প্ৰেক্টিচ কৰি চাওঁ বুলি কেতিয়াও নাভাবিব একদম সেইটো সম্পূৰ্ণ বেয়া কথা সেইটো কৰিবলৈ আপোনালোকক কোৱা নাই আপোনালোকে জাষ্ট টাইমত আপোনালোকে এপ্লাই কৰক নিশ্চয় জুইটো নুমাব আমাৰ আৰু জুইটোহে নুমাব লাগে হয়নে গতিকে আকৌ এবাৰ দেখাই দিছোঁ বাৰু ৰাইজে চাওক এইটো গেছ ইমান টাউনতে ধৰি থাকিলেও আপুনি নুমাব আপুনি আধা কৰি থাকিব গৈ আছোঁ আধা কৰি আপোনাৰ এইফালে দি নহয় খালি যাব নোৱাৰে টেগৰ পৰা ইয়াৰ পৰাই জ্বলে নিশ্চয় আপুনি চাওক এইটো গেছ গেছ মই
এনেকৈ দিম নোৱাৰিছে লাগিছে নেকি নাই একো নালাগে মানে কোনো গৰমো নহয় একো গৰম নহয় ভয় কৰি হৈ পৰিব নালাগে মানে হৈছে তেতিয়া নহ'ব কিন্তু আপোনাৰ তেতিয়া জুই মাৰিছে সোমাই যাব সম্পূৰ্ণ বন্ধ হ'ব সকলোকে আপোনালোকে এই পদ্ধতিটো আপোনালোকে জনা মানুহজনে কৰিব যদি আপোনালোকে নজনা মানুহ ভাৱ নাইকিয়া মানুহ তেতিয়া আপোনালোকে কি কৰিব এটা আৰু এটা জুইটো কেনেকৈ নুমাব পাৰি আমাৰ এখন মানে আপোনালোকৰ যদি এইখন বেংকত যেতিয়া নহয় আপোনালোকৰ সূতাৰ বস্তা হয় সেই বস্তাৰে কেনেকৈ কথাকেইটা শুনি লওক আপোনালোকে নিশ্চয় আপোনালোকৰ কেতিয়াবা সহায় হ'ব কথাকেইটা ভালকৈ শুনি লওক আপোনালোকে আমিতো বহুত কিবা নহয় কিন্তু হ'লেও কথাকেইটা শুনক আপোনালোকৰ কেতিয়াবা সহায় হ'ব অকণমান মনে মনে থাকি শুনি লওক কথাকেইটা মই যে কৈছোঁ আঙুলিটো এনেকৈ দিলে জুইটো নুমাই যায় সেইটো আপোনালোকে কোনো চেষ্টা কৰিব নালাগে আৰু সাহস আছে সি কৰিব কিন্তু আপোনালোকে এই বস্তুটো কৰিব পাৰে ইয়াৰে জুইটো নুমাব পাৰে ইয়াৰ দ্বাৰা বা হয়তো অলপতে কৈছিলে নহয় বালিৰেও জুইটো নুমাই যাব পাৰে লেংকেটিং কৰি পেলাই জুইটো নুমাব পাৰে মানে কি আমাৰ অক্সিজেনটো কাটা হ'লে আমাৰ অট'মেটিক জুইটো নুমাই যাব এই অকণমান পিছত এইটো দেখুৱাই আছোঁ কেনেকৈ জুইটো নুমাই এইটো তাৰপাছত আপোনালোকে ব্লেংকেট আদি পাৰিলে বা আপোনালোকক লাগে মানে থাকিব নহয় দেখাই দিব তাৰপাছত আছে আপোনালোকৰ বস্তা চুতলি বস্তা ব্লেংকেট যদি নাই চুতলি বস্তা অলপ বহল বস্তা হ'ব লাগিব বস্তা থাকিবই ইয়াক খালি মেৰিয়াব পৰা হ'ব লাগিব আপুনি চুতলি বস্তা হওক তিয়াই লওক পানীত তিয়াই লওক কাৰণ শুকান থাকিলে জ্বলি থাকিব তিয়াই লওক তিয়াই লৈ পিনি আপুনি এই ব্লেংকেট যেনেকৈ কৰে তেনেকৈ নুমাব পাৰিব আৰু এটা আছে আপোনালোকক আমাৰ তেলৰ কিবা তেল চেল আহে যে এনেকুৱা বাল্টি মানে ইয়াৰ ভিতৰত সোমাই নাযায় খালি সৰু চাইজৰ বাল্টি এতিয়া থকা আমাৰ আছিলে বাৰু আমি কিন্তু লৈ নাহিলোঁ এইবাৰ বাল্টিটোৱে হ'লে মানে আপোনালোকে একে জাগাতে যদি ইয়াত ঢাকি দিয়ে তাৰমানে ঢাকি দিয়াৰ পাছত অক্সিজেনটো সোমাবলৈ যেতিয়া খালি ভিতৰলৈ সোমাই গ'লে নহ'ব ইমান মানৰ ৰখা ডাঙৰ বাল্টি হ'লে নহ'ব ৰঙৰ বাল্টিবিলাক আছে নহয় ঢাকি দিলে আপোনালোকে একো নহয় জুইটো নুমাই যাব অক্সিজেনটো তাৰমানে কাটাৰ ফলে জুইটো নুমাব আমাৰ জুই যেনেকৈ যি জুই নহওক যিকোনো এটা বস্তু ফুৱেল হিট আৰু অক্সিজেন যিকোনো এটা তাৰ পৰা কমাই দিব পাৰিলে মানে জুইটো নুমাব জুই নুমোৱা বস্তুটোৱে হ'লে গতিকে ইয়াত অক্সিজেনটো তেতিয়া কাট আউট হৈ যাব তেতিয়া জুইটো নুমাই যাব আৰু এই ব্লেংকেটটো আমি অলপ পাছত দেখুৱাম কাৰণ ব্লেংকেটখন মানে আমাৰ গাড়ীটো দৰকাৰ হ'ব যে সেইটো কাৰণে অলপ পাছত দেখুৱাই দিম ন তাৰপিছত মই আপোনালোক ৰেজিষ্টাৰ এতিয়া ৰেজিষ্টাৰৰ কথা কওঁতে আপুনি গম পালে মাথাটো যে আছে মাথাটোৰ ফালে এইজন মাথা দেখি থাকিব লাগিব হয়নে এখন এখন ষ্টেচাৰ হ'লনে ধুনীয়াকৈ এনেকৈ কৰি আমি মানুহ লৈ যাব পাৰিম ইখন আপোনালোকৰ যদি ষ্টেচাৰ আছে ষ্টেচাৰখন থাকিলেও এইখন এখন বনাই দিলে আপুনি দুখন হৈ গ'ল যদি 5জন মানুহ আছে দুখনে পটাপট অনা নিয়া কৰি দিব পাৰিম আৰু চাওক ষ্টেচাৰখনত পাওঁতে আমি মানুহ